আহক আজি সৰু মাছ বনাওঁ। এয়া সৰু মাছ আৰু বিলাহী মই লৈছোঁ বনাবৰ কাৰণে আজি ৰেচিপিটো। এয়া দেখিছেনে কিমান ধুনীয়া সৰু মাছ। এইফালে আকৌ বিলাহী আৰু জলকীয়া পিঁয়াজ ৰেডি কৰি লৈছোঁ মই এখন থালত। এতিয়া মই কেৰাহীটো পাতি ল'ম। গেছত কেৰাহীটো পাতি লৈছোঁ। এয়া কেৰাহীটো গৰম কৰি লৈছোঁ। এয়া পানীটো শুকাই গৈছে, দেখিছেনে কেৰাহীটো গৰম হৈছে। এতিয়া কেৰাহীটোত মই অকণমান তেল দিম, মানে চব্জিটো জোখাৰে, মাছৰ জোখাৰে। সেই তেলকণ মই দি লৈছোঁ কেৰাহীত। এতিয়া তেলটো পাক হোৱাৰ পিছত মই প্ৰথমতে এয়া দেখিছেনে তেলটো পাক হৈছে। এতিয়া মই কেৰাহীটোত প্ৰথম মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি এয়া কেৰাহীত দি লৈছোঁ। এনেকৈ মাছখিনি সম্পূৰ্ণ ফ্ৰাই হোৱাৰ পিছতহে মই কেৰাহীৰ পৰা আকৌ মাছটো এখন থালত উলিয়াই ল'ম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ভাল হ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া ভিডিঅ'টো মই দেখুৱাই গৈছোঁ, আপোনালোকে চাই যাব। এতিয়া অলপ নিমখ দি লৈছোঁ মাছখিনিত আৰু অকণমান হালধি গুড়ি মাছখিনি দি লৈছোঁ। এয়া এনেকৈ হালধি গুড়ি দি অকণমান লৰাই দিছোঁ। অকণমান লৰাই দিছোঁ। এনেকৈ মাছখিনি সম্পূৰ্ণ ফ্ৰাই হ'বলৈ দিব। সেইটো ধুনীয়াকৈ ফ্ৰাই হ'লে মানে খায়ো ভাল লাগে, মাছটো বহুত টেষ্টি হয় আৰু বিলাহীৰ লগত দিবলৈও ভাল হয়। এয়া মাছখিনি প্ৰায় ফ্ৰাই হওঁ অৱস্থাত আছে, অলৰেডি ফ্ৰাই হৈছেই। এইখিনি মই এতিয়া এখন থালত নতুবা প্লেটত আনলোড কৰি লৈছোঁ। এখন প্লেটত মই আনলোড কৰি লৈছোঁ ফ্ৰাই হোৱা মাছখিনি। এয়া দেখিছেনে মাছখিনি এখন প্লেটত মই আনলোড কৰি লৈছোঁ। এতিয়া মই আকৌ তেলখিনিত জলকীয়া আৰু পিঁয়াজ দি লৈছোঁ। এতিয়া মই এই পিঁয়াজটো সম্পূৰ্ণ জ্বলিবলৈ দিছোঁ। পিঁয়াজ আৰু জলকীয়াটো তেলটো পাক হোৱালৈকে মই জ্বলিবলৈ দিছোঁ। এয়া দেখিছেনে তেলটো পাক হৈ পিঁয়াজটো অলপ জ্বলা হৈছে। এয়া দেখিছেনে। এতিয়া মই ইয়াত ৰেডি কৰি থোৱা বিলাহীখিনি দি লৈছোঁ। এয়া মই বিলাহীখিনি কেৰাহীত দি লৈছোঁ। এনেকৈ অকণমান লৰাই দিছোঁ। এয়া দেখিছেনে বিলাহীটো। এতিয়া অকণমান মই এখন ঢাকনিয়ে ঢাকি দিছোঁ বিলাহীখিনি, যাতে সোনকালে গাপত সিজে। এতিয়া মই ফ্ৰাই কৰি উলিয়াই থোৱা মাছখিনি দেখিছেনে। এয়া ফ্ৰাই কৰি মই অলপ আগতে উলিয়াই থৈছিলোঁ মাছখিনি। সেই মাছখিনি এতিয়া বিলাহীটো সিজাৰ পিছত মাছখিনিত বিলাহীখিনিত দি দিম। এয়া বিলাহীটো আমাৰ প্ৰায় সিজিব ধৰিছে আৰু ইয়াত অকণমান আমি পানী ছটিয়াই ল'ম। অকণমান পানী দি ল'ম ইয়াত, দেখিছেনে। অকণমান পানী দিলে এইটো যিহেতু গ্ৰেভি ষ্টাইলৰ বনাইছোঁ মই, গতিকে বিলাহীটো ধুনীয়াকৈ সিজে যিহেতু গৰম পানী অলপ দি ল'লে। এয়া দেখিছেনে ধুনীয়াকৈ উতলিছে। এয়া দেখিছেনে ধুনীয়াকৈ বিলাহীটো হৈ গৈছে। এতিয়া মই ৰেডি কৰি ৰখা ফ্ৰাই মাছখিনি বিলাহীখিনি দি দিছোঁ। এতিয়া মই বিলাহী ফ্ৰাই কৰি
ৰেডি কৰি ৰখা মাছখিনি বিলাহীটোত দি দিছোঁ। দেখিছেনে কেৰাহীত মই দি দিছোঁ বিলাহীখিনিৰ লগত সৰু মাছখিনি। এনেকৈ অকণমান আমি সিজিবলৈ দিম মাছখিনি। আকৌ এখন ঢাকনি আমি ঢাকি ৰাখিম যাতে ধুনীয়াকৈ সিজে। এয়া মই ঢাকনিয়ে ঢাকি দিছোঁ পুনৰ। এতিয়া মই ৰেডি কৰি ৰখা আদা আৰু নহৰুৰ পেষ্টটো দি দিছোঁ মাছখিনিত। এয়া আদা আৰু নহৰুৰ পেষ্ট দি মই লৰাই দিছোঁ চব্জিখিনি। আৰু এতিয়া মাছখিনিত মই অলপমান ধনিয়া কাটি ৰখা অকণমান ধনিয়া মই দি দিছোঁ। যিহেতু ধনিয়া গোন্ধটো বহুত ধুনীয়া এটা চেন আহে, ইয়াৰ পৰা খাবলৈও ভাল হয়। সৰু মাছত এনেকৈ ধনিয়া আৰু বিলাহী দি ভাজিলে বহুত খাবলৈ টেষ্ট হয়। আপোনালোকেও কেতিয়াবা বনাই এনেকৈ খাই চাবচোন। বহুতেই সুন্দৰ, বহুতেই ভাল লাগে, বহুতেই টেষ্ট হয়। এয়া দেখিছেনে মোৰ সৰু মাছ আৰু বিলাহী ৰেডি হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই। অহাকালিলৈ পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই।